আজি বিশেষকৈ আমাৰ ওয়ার্কার্স মিট হয়তো বিজেপি ইউপিএপিএল আৰু এজিপিৰ আমাৰ বুথ পৰ্যায়ৰ শক্তি কেন্দ্ৰ মণ্ডল পৰ্যায়ৰ কাৰ্যসূচী ব্লকৰ কাৰ্যকৰ্তাৰ লগত আলোচনা আৰু ইয়াত আমাৰ অশোক সিংগাল ডাঙৰীয়া উপস্থিত আছে আমাৰ বিধায়ক লৰেন্স ইছলাৰী দায়িত্ব থকা সকলো ইএম এমচিএল ইয়াত উপস্থিত আছে গতিকে সুন্দৰ এটা আলোচনা হৈ গ'ল সালাকাটি যেটো বাই ইলেকশন আমাৰ কাৰণে খুব এটা কঠিন ইলেকশন নহয় নিৰ্বাচনটো বহুত ভোটত বিজয় হ'ম আমি আশা ৰাখিছো যে এটা অভিলেখ এটা সৃষ্টি কৰি বিজয় হ'ব লাগে এই কাৰণে আজি আমাৰ আজিৰ কাম কাজ বিলাক আৰম্ভ হ'ব আৰু আশা ৰাখিছো যে সকলো জাতি জনগোষ্ঠী যেনেকৈ ওলাই আহিছে সালাকাটিত আমি বহুত ভোটত বিজয় হ'ম স্যার এটো উপনিৰ্বাচনৰ এটো প্ৰথম ইলেকশন ক্যাম্পিং বুলি ক'ব হয় ইলেকশন ক্যাম্পিং ঠিক নহয় ওয়ার্কার্স মিট হয় ইয়াৰ পিছতহে ক্যাম্পিং আৰম্ভ হ'ব এটা চৰ্চা চলিছে যে আপোনাৰ ওএসডি ডক্টৰ সামৰাং মই এনেকুৱা এটা কথা আজিলৈকে শুনা নাই মই মিডিয়া সেটাত দেখা পাইছো কিন্তু তেনেকা কথা মই শুনা নাই আলোচনা কৰি আছো আমি আলোচনা বেলেগ নাই আলোচনা হল আমি বিজেপি এজিপি ইউপিপিএল মিলি সিডলি সিটত মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয় কৰিব লাগে তাৰ ওপৰত কেনেকৈ পন্থা হাতত ল'ব লাগে কেনেকৈ আমি কাম কৰিব লাগিব আৰু সকলোৱে মিলিজুলি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম আমাৰ প্ৰাৰ্থীক আমি বিপুল ভোটত জিকাম কেণ্ডিডেটৰ নাম ঘোষণা কৰিব ইউপিপিএল দলে সময় অনুযায়ী ঘোষণা কৰিব বিপিপিও যেহেতু তাতে প্ৰাৰ্থী আগবঢ়াব গতিকে কিবা প্ৰত্যাহ্বান আহিব নেকি মইতো নাভাবোঁ যে প্ৰত্যাহ্বান আছে আৰু ইলেকশ্যনততো প্ৰত্যাহ্বান থাকিব প্ৰত্যেকটো ইলেকশ্যনতে প্ৰত্যাহ্বান থাকে যিকোনো ইলেকশ্যনে নহওক প্ৰত্যাহ্বান নাথাকিলেতো ঘৰত বহি মানুহ ইলেকশ্যন জিকিব আমাৰ কৰণীয় আমি কৰিব লাগিব ৰাইজৰ ওচৰত যাব লাগিব ভোট ভিক্ষা কৰিব লাগিব আমি কৰা ভাল কামবোৰ ৰাইজক জনাব লাগিব আৰু নতুন কি কাম কৰিম তাৰ প্ৰতিশ্ৰুতি দিব লাগিব আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যেটো কাম হৈছে তাৰ ফলাফল ৰাইজে আমাক আশীৰ্বাদ দিব যেটো ভাল কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব হৈছে এই কামৰ ফল ভোট বাকচত ইভিএমত আপোনালোকে চাবলৈ পাব উপনিৰ্বাচনৰ 5টা হৈ আছে কেইটা সিটত আপোনাৰ মিত্ৰজোঁটে জয়লাভ কৰিব 5টাতে জয়লাভ কৰিব উচ্চতম ন্যায়ালয় যেটো ব্যক্তিবৰ্গ হিচাপে 71 উচ্চতম ন্যায়ালয়ে এটা ৰায় দিলে ৰায় দিয়াৰ পিছত আৰু তাৰ ওপৰত মন্তব্য দিয়াটো একো নাথাকে উচ্চতম ন্যায়ালয়ে যেতিয়া সৰ্বোচ্চ ন্যায়ালয়ে যেতিয়া ৰায় এটা দিলে তাকতো আমি সকলোৱে সন্মান কৰোঁ উচ্চতম ন্যায়ালয়ক আমি সকলোৱে সন্মান কৰোঁ আৰু যেহেতু আচুক ধৰি বাকী সব দল সংগঠনে স্বাগতম জনাইছে তাক ক'ব লগাটো একো নাই আলোচনাৰ মেইন বিন্দুটো উপনিৰ্বাচনহে কেনেকৈ আমি কাম কৰিম বুথ পৰ্যায়ত কেনেকৈ যাম কোনজন মানুহ ক'ত যাব একদম পুংখানুপুংখভাৱে গোটেই আলোচনাটো আমি আজি কৰিম বিটিচিতে এই মিত্ৰজোঁট বহাল থাকিব না এতিয়ালৈতো ভাল আছে দাদা বিটিচি ইলেকশ্যনত বিটিচি ইলেকশ্যন যেতিয়া আহিব তেতিয়া কেতিয়া বিটিচি ইলেকশ্যন 25টো আহাই নাই 24 চলি আছে এতিয়া 25 আহিব নিজাববীয়াকৈ বিজেপি মানে এইবিলাক হাইপথেটিকেল প্ৰশ্ন তাৰ উত্তৰনো কি দিম কওক এতিয়ালৈ ইলেকশ্যন ডিক্লেয়াৰে হোৱা নাই 25 আহা নাই এই 25ৰ কথাটো মই মানে কেনেকৈ ক'ম 25ত মই থাকিম নে নাথাকিম আপুনি থাকিব নে নাথাকে আজিতো কোৱাৰ কোনো প্ৰসংগ নাই এইটো সোধক যে ইয়াত কি উদ্দেশ্য হ'ব মুখ্যমন্ত্ৰী আহিব নে নাহিব কেণ্ডিডেট কেতিয়া ডিক্লেয়াৰ হ'ব চ' এই গোটেই প্ৰশ্নবোৰ প্ৰাসংগিক কালি কি হ'ব তাৰ মানে কথাটো সোধক এবছৰ পিছত কি হ'ব তাৰ কথাটো আজি কৈ কি লাভ আছে